হয় তেওঁ বেংগলী মই অসমীয়া আমাৰ 1.5 বছৰীয়া ল'ৰা এটাও আছে সেই বুলি বহুত মানুহে কথা কয় যে বেংগলীলে বিয়া হৈছে অসমীয়া নিয়ম পাহৰি যাব বেছিভাগ নিজৰ পৰিয়ালে কোৱা শুনিছো মই আজি 3 বছৰ হ'ল মোৰ বিয়া হোৱা কিন্তু আজিলৈকে কৈয়ে আছে মই বুজি নাপাওঁ মানুহৰ ইমান কথা মানে জীৱনত আৰু বহুত আছে কিন্তু বেলেগৰ কথা আলোচনা কৰোতে হেকে নহয় কিন্তু মই ক'ব বিচাৰো তেওঁলোকক যদি তেওঁ ভিডিঅ' চাইছে যে এনেকুৱা একো নহয় আজি মই বেংগলীলে বিয়া হৈছো যদিও আজি মোৰ শাহু নাই শহুৰ নাই কিন্তু মই তেতিয়াও বেংগলী নিয়ম ভালকে আগুৱাই আছো আৰু অসমীয়া নিয়মো আগুৱাই আছো নিজৰ মা মোৰ লগত থাকে যিহেতু বিহু আমি ধুনীয়াকে মনাও দুৰ্গা পূজাও আমি ধুনীয়াকে মনাও আমি সব একেলগে মৰমতে আগুৱাই আছো আৰু মোৰ হাজবেণ্ড বহুত সাপোৰ্টিভ হয় কেতিয়াবা কাজিয়া হ'ব পাৰে কিন্তু আজি মই তেওঁৰ লগত যিমানটো সুখী আৰু বহুত লাকি ফিল কৰো যে তেওঁ ইমান সাপোৰ্ট কৰিছে তেওঁ মোক কেতিয়া হলনি হ'বলৈও কোৱা নাই আৰু নিজৰ ল'ৰা হেয়াই শিক্ষা